Hi guys, মই Yuna আৰু আপোনালোকক স্বাগতম জনাইছো মোৰ YouTube চেনেল Yuna'z ব্লগলৈ। আৰু আজি আপোনালোকক গুৱাহাটীৰ এখন পপুলাৰ ঠাইলৈ লৈ যাম। ঠাইখনৰ নাম হৈছে ভেলি ভিউ। আৰু ময়ো ঠাইখনৰ বিষয়ে শুনিছো কিন্তু এতিয়ালৈ গৈ পোৱা নাই। তেন্তে বলক আজি একেলগে ঠাইখন চাই আহোঁ। Finally guys, ভেলি ভিউলৈ আৰু মাত্ৰ 1 কিলোমিটাৰ বাকি। এতিয়া আমি এখন পাৰ্কৰ কাষেৰে গৈ আছো। পাৰ্কখনৰ নাম হৈছে সতী ৰাধিকা শান্তি উদ্যান আৰু পাৰ্কখন ব্ৰহ্মপুত্ৰৰ একেবাৰে কাষতে লাগি আছে। আপোনালোকে যদি বিচাৰে পাৰ্কখনত বহিও ব্ৰহ্মপুত্ৰ নদীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। তো গাইজ পাই গ'লোঁ ভেলি ভিউ। বহুত দিনৰ পৰা আশা আছিলে আহিবলৈ কিন্তু আহিব পৰা নাছিলোঁ। তো আজি ফাইনেলি আহি পাই গ'লোঁ। সঁচাকৈ ঠাইডোখৰ পৰিৱেশ বহুত ধুনীয়া। ইমান দিনে আনৰ মুখত শুনি আহিছিলোঁ কিন্তু আজি নিজ চকুৰে দেখাৰ কাৰণে আৰু বেছি ভাল লাগিছে। চাওক না, ইয়াৰ পৰা ইমান সুন্দৰকৈ ব্ৰহ্মপুত্ৰ নদীখন দেখা পোৱা যায় আৰু ব্ৰহ্মপুত্ৰ নদীৰ সিফালে থকা পাহাৰকেইখনো ইমান সুন্দৰকৈ মুকলিমূৰীয়াকৈ দেখা পোৱা যায়। আৰু মোৰ বাওঁফালে থকা দ্বীপখন দেখিছে, সেইখনেই হৈছে উমানন্দ। তো গাইজ এইখনে আছিল ভেলি ভিউ। মোৰ কাৰণেতো জেগাডোখৰ বহুত ধুনীয়া লাগিলে আৰু আপোনালোকৰ কেনেকুৱা লাগিলে ঠাইডোখৰ নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এতিয়া আমি যাবলৈ ওলালোঁ কাৰণ আন্ধাৰো হ'বলৈ হ'ল আৰু জানে আপোনালোকে এতিয়া কৰোণাৰ টাইম, বেছি দেৰি ৰাতি বাহিৰত থাকিব নোৱাৰোঁ। আৰু যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিলে তেন্তে লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সামৰিলোঁ। আশা কৰোঁ নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম।